हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো তো আজি পুৰা হৰিদ্বাৰৰ পৰা ভিডিঅ' এইটো ৰাতি আহি পেলাই ইয়াতে আছিলো এখন আশ্ৰম হয় আশ্ৰমখনৰ নাম কি আছিল হা নাম কি আছিল ভাৰত সেৱা আশ্ৰম সংস্থা ভাৰত সেৱা সংস্থা এখনত আছিলোঁ তো এটা হোটেল লোৱা নাই আৰু আপোনালোকো আহিলে এনেকৈ আশ্ৰমত থাকিব এইখন ষ্টেচনৰ পৰা খুব বেছি 5 মিনিট লাগে টেম্পো দি আহিলে তো ইয়াতে সবখিনি সুবিধা আছে এটা ৰুম আছে লেট্ৰিন বাথৰুম সব সাফ চিকুণ আৰু পৰিৱেশটো বহুত ধুনীয়া তো এখন দেখিছেনে কি ধুনীয়া সাফ চিকুণ হোটেলত থকাতকৈ ইয়াতে থকাই ভাল আছিলে হোটেলত থকাৰ লগে লগে আপোনালোকৰ তাতে পইচাটো বেছি আৰু ইমান ধৰক সাফ চিকুণো ইমান নাপাব আৰু ইয়াতে দেখিছেনে কি ধুনীয়া আশ্ৰম এখন মই একদম ফাৰ্ষ্টৰ পৰা দেখাই দিব আপোনালোকক ফুল চুল আছে ছোৱালী পুৰা ভাল পাইছে আৰু ইয়াতে থাকি পেলাই দৌৰা-দৌৰি কৰি আছে একদম মেইন ৰাস্তাৰ কাষতে আছে বেংগলী আশ্ৰম হয় এখন তো ফুলবিলাক দেখিছেনে ইমান ধুনীয়া মেইন ৰাস্তা এইটো মেইন ৰোড দেখিছেনে এটা চলি আছে টেম্পু চেম্পু সব পাই যাব আৰু এখন আশ্ৰম এফালে সোমাই গ'লে এইবিলাক ফুল চাকচোন কি ধুনীয়া ফুল চুল ছোৱালী পুৰা ফটো উঠাই আছে বাপেকে তো এইবিলাক ৰুম আছে এটা ৰুমত একদিনত 500 টকাকৈ লাগে এতিয়া মানে আমি ৰাতি আহিছিলোঁ ন এতিয়া 10টা বজাত আমি ওলাই যাব লাগিব আৰু যদি থাকিব বিচাৰোঁ সেনেকৈ থাকিব পাৰোঁ কিন্তু মানে একদিন সেনেকৈ ধৰে আৰু একদিন 10টা বজালৈকে তো এনেকৈ সোমাই আহি পেলাই ছোৱালী পুৰা দৌৰি আছে দৌৰিছা ভাল লাগিছে তোমাৰ জ্বৰটো আছে নেকি চোৱাচোন এবাৰ আমাৰ ৰুমটো এইটো ওপৰত দেখিছেনে একদম সেউজীয়া স্পৰ্টিং মেলা আছে যে এইটো আমাৰ ৰুমটো দেখাই দিম বাৰু এই ছোৱালীৰ কাপোৰ ধুই দিছিলোঁ আমি গা চা ধুই পেলাই ৰেডি এতিয়া গংগা ঘাটত যাম কি গংগাৰ নামটো কি আছিলে তো এতিয়া এখন আশ্ৰমৰ কি চিৰি ৰ'দ আছে কিন্তু কাঢ়া ন গৰম লাগিব না হয়নে ৰ'দ কাঢ়া আছে ইয়াতে খোৱা লোৱাও দিয়ে ৰাতিপুৱাৰ নাস্তা দিব দুপৰীয়াৰ খানা সব দিব পইচা দিব লাগিব যদি দুপৰীয়াৰ খানাটো খাই আগতে ক'ব লাগিব 8টা বজাত ক'ব লাগিব আৰু মানে ৰাতি খানা খালে 8টা মানত ক'ব লাগে সেইমতে বনায় আৰু ৰাতিপুৱাৰ নাস্তা 25 টকা আৰু ভাত 40 টকা ইমান ধুনীয়া ফেচিলিটি আপোনালোকে হৰিদ্বাৰ আহিলে এনেকৈ এখন আশ্ৰমত আহিব পাৰে কিন্তু ষ্টেচনৰ ওচৰতে ইয়াতে থাকি পেলাই বঢ়িয়াকৈ ৰুম লৈ পেলাই বঢ়িয়াকৈ জেগা চেগাবিলাক ফুৰিব পাৰে এইবিলাক পানী চানী আছে বহুত ধুনীয়া আৰু আপোনালোকক এতিয়া পুৰা আশ্ৰমখনৰ ট'ৰ দিছোঁ নেক্সট ভিডিঅ'ত বেলেগ দিম আৰু বেলেগখিনি আমি ক'ত ফুৰোঁ এটা ফুলনি ছিঙিবা মাৰিব কিন্তু দুপৰীয়াৰ খানা খাবৰ কাৰণে ইয়াতে কুপন ল'ব লাগে এটা টিকেটৰ নিচিনা দিয়ে 12টাৰ পৰা খানা দিয়ে 1টা বজালৈকে 1টা বজাত বন্ধ কৰি দিয়ে তো ইয়াতে কুপন ল'ব লাগে 40 টকাকৈ ভাতৰ প্লেট আৰু ৰাতিপুৱাৰ নাস্তা দিয়ে 25 টকাকৈ পুৰি চব্জি এনেকৈ কৰি দিয়ে আৰু চাহ তাহ চব দিয়ে আৰু টোটেল আৰু 120 টকা এটা মানুহৰ 120 টকাকৈ এটা দিনত পৰি যাব আমি এতিয়া খানা ল'বলৈ ৰখি আছোঁ ইয়াতে আশ্ৰমত য'ত আছিলোঁ এতিয়া চব দুপৰীয়াৰ খানা খাম তাৰে কাৰণে থাল লৈ পেলাই লাইন লাগি আছে মানুহ লাইন লাগিব লাগে খানা ল'ম এতিয়া